এইখিনিকে অকমান বাছি লওঁ আৰু এজনী কি দেখিবি যিহে মোচন আৰু কি যে মতা এটালৈ আহিলো হা মই থকা অৱস্থাটো ইমান ধুনীয়া চেহেৰাটো থাকিও আকৌ এজনী আনি লৈছে কি কৰিম আৰু এইবোৰ বৰ টেনচন হৈ গৈছে আৰু হা এইবোৰ অৱস্থা মোৰ এই ঢেকীয়া কিবা এইবোৰ বিচাৰি বিচাৰিয়ে খাব লাগিব যিহে মতা এটা পালো মুখেও নেমাতে হা আনি লৈছে এতিয়া নাই মৰম চেনেহ কমি গ'ল আৰু কি কৰিম ভাবিয়ে নাপাওঁ তাকে এজনৰতো একো কামৰ ধান্দা নাই খালি মোবাইলডালকে টিপি থাকে আপোনাৰ কামৰতো ধান্দা নাই দুজনীকে আনি লৈছে ভাল পাওঁতে মিঠা মিঠা কথা এতিয়া একেবাৰে খুৱাবলৈ টান পাইছে কাম বন নকৰিলে খুৱাব ক'ৰ পৰা চালা আনি লৈছে ইজনীয়ে বলকি থাকে নহয় ডাঙৰজনী সেইকাৰণে শান্তি নোহোৱা হৈছে মানুহজনৰ ক'ৰবাতহে যাবগৈ লাগিব আৰু শুনিছানে বোলো তুমি মোবাইলটোকে লৈ লৈ টিপি থাকা আৰু দেই টিপি থাকা মোক এইবাৰ কাপোৰ এযোৰ লাগিব এইবোৰ পুৰণা কাপোৰবিলাক পিন্ধি থাকিব নোৱাৰো এখন ঘৰত আহি কিমান কাম কৰিবা কাৰ লগত বা মেছেজ কৰি আছা মেছেজো কৰিব নাজানো নহয় খাব আৰু কৈ থাক মেছেজ মুখেও নেমাতে এই মানুহটো যে জলভ হৈছে আৰু চিন্তা কৰি জলভ হৈছে মুখে যে কিয় নেমাতে আৰু মেছেজ কাৰ লগত বা কৰি আছে সময় মনে মনে থাকচোন এজনে পেট পেটাই গৈছে অলপ আগত শান্তিয়ে মোবাইল চাব নাপায় চবৰ পৰা মই এনে গালি শুনিছো চাচোন এইজনে কানি লৈছে যে আনি লোৱাৰ পিছতে মৰম চেনেহ কমি গৈছে আৰু মানুহটোৱেও মোবাইলটো চাই থাকে কাৰ লগত বা মেছেজ কৰিছে সেই কাজি মোক সোধাই নাই এইজনী বা কিয় কান্দিছে দিছে চাগে মানুহটোক এনি টাইম একে বকি থাকে নহয় পেটেকে উঠাৰ পৰা শান্তি নিদিয়ে ভালে পাইছোঁ আৰু দিয়ক মইতো ভালেই পাইছোঁ এইজনী দেখোন ইফালে আহিছে কিয় বা আহিছে আকৌ নকবি মোৰ সংসাৰখন ভাঙি পেলালে মেছেজ পঢ়িব নাজানো দেখিয়ে মেছেজ কৰিয়ে আহিলি নিজে চালা বনৰী চালা জহৰি থৈ লাজ নালাগে মোক নতি ক'বলৈ মোৰ লাজ লগা নে বেয়া শব্দ মোৰ আকৌ কিয় লাজ লাগিব আহি লৈ পেলাই সংসাৰখন ভাঙি পেলালে মই কাৰো সংসাৰ ভঙা নাই সেয়া মই মেছেজ পঢ়িব নাজানো দেখিলে এতিয়াও গম ল'বি মেছেজ কৰি থাকে গম ল'বি পঢ়িব জানো নহয় মই পঢ়িব নাজানো আকৌ এজনী সোমাবহি তেতিয়া গম পাবি তই দেখোন আকৌ মেছেজ কৰি থাকে বেলেগৰ লগত বুলি কৈছে নাই মোৰ মানুহজনে তেনেকুৱা নহয় নিশ্চয় এনেই লগাইছে মানে মোক বেছিকৈ মৰম কৰা দেখিছে যে সেইকাৰণে এনেই লগাইছে মোক মানে জ্বলাবলৈ কাৰণে মানুহজন দেখোন সঁচাকৈ মেছেজ কৰি আছে আগফালে আহি লৈ পেলাই বাইদেৱে ঠিক কথাই কৈছে চাগে চেক কৰিব লাগিব মোবাইল আজি ৰাতি চেক কৰিব লাগিব ইয়াত মোক বুৰ্বক বুলি ভাবিছে নেকি ডাঙৰজনীৰ নিচিনা মই বুৰ্বক নহয় হাতটো উলিয়াই দিম তাক আকৌ এজনী আনিম বুলি ভাবিছে বোলে উলিয়াই আছোঁ ৰ কচোন কথা এটা হ'ল নহয় কি হ'ল আপুনি ঠিক কথাই কৈছে মানুহজনী যে আগফালে গৈ একদম হাঁহি মোবাইল টিপি আছে নহয় হে মেছেজ কৰি আছে মই কোৱা নাছিলোঁ তইহে আকৌ বুজি নাপালি মোক আপুনি কিবা ডিপি চিপি দেখিছে নেকি কি বাল ডিপি একো মই বুজি নাপাওঁ ফটোৰ কথা কৈছোঁ প্ৰফাইলত লগাই থৈ মই সেইবোৰ একো দেখি নাপালোঁ তই চাবি অকণমান গম ল'বি জলভ নিচিনা চিন্তা কৰি থাকে গম পাইছনে এজনী সোমাম বুলি ভাবিছে চাগে আকৌ সোমালে মানে তাক মই কি কৰিম তাক মই সোধাই নিম তাতে কান্দি দিয়ে একোডাল ক'ব নোৱাৰে খালি মুখে বলকি থাকিব পাৰে ইজনী আনি আকৌ সোমোৱাব কিবা এটা কৰিব লাগিব নে তই দুজনী মিলি থাকিব লাগিব যোনেই নাহক দেৱী আহক সৰস্বতী আহক একে উলিয়াই পঠিয়াম নহয় উলিয়াই মানে দুইটাকে উলিয়াই পঠিয়াম মই কিন্তু মতাটোক উলিয়াই নপঠিয়াও পাই মাইকীজনীকহে দিম দেখি পোৱা নাই নেকি কিয় আহিব লাগেনো দিম ৰ ময়ো গম লৈ আছোঁ অকণমান তই আৰু গম ল'বি বুজিছ চুৰ কৰি পেলাই চাবি যা এতিয়া যা কামখিনি অকণ কৰ হ'ব
ভাল আৰু ছোৱালীজনী থকা অৱস্থাটো দ্বিতীয় বিবাহ কৰিলে এতিয়াও দেখোন হাঁহি হাঁহি মেছেজ কৰি থাকে কি যে হৈছে মই বুজিবই পৰা নাই দিনকাল খুব বেয়া হৈ আহিছে হা কলিযুগ হৈ গৈছে আৰু এজনী সোমোৱাই লবি কি গতি হ'ব মোৰ ছোৱালীজনীহে চিন্তা হৈছে দেখোন এইজনীয়ে বা কি কৰি আছে এই দেখিবি কাজিয়া এই দেখিবি ভালকৈ থাকিব লাগিব মানুহটো যিহে মই চাল চলন দেখিছোঁ কামখিনিকে কৰি ল'মগৈ আৰু এইবোৰ টেনশ্যন লৈ শুকাই খিনাইহে যামগৈ আৰু টিংকুৱে এইখন ঘৰে হয় বুলি কৈছিলে হয়নে নহয় বাৰু মতাটোৰ পৰা ধৰা পৰিলোঁ মেছেজ খেলি খেলি খেদি পঠিয়াইছে এতিয়া পোৱালি ছোৱালী মই ক'ত যাওঁ বাৰু হয়নে নহয় বাৰু কি দুখে লাগিছে আপোনালোকৰ ঘৰ এইখনেই নেকি বহাচোন ক'ৰ পৰা আহিছানো মই ওচৰৰ গাঁৱৰ এখনৰ পৰাই আহিছোঁ এই হেৰি টিংকুহঁতৰ ঘৰ এইখনেই নেকি মোৰ মানুহজনে টিংকু অঁ মই আকৌ হেৰি টিংকুৱে আকৌ মোৰ লগত কথা পাতি থাকে নহয় মই আকৌ হেৰি মোক কৈছিল সেইকাৰণে মই আকৌ আহিলোঁ কিবা কথা ক'লে এইজনীয়ে নেকি বাৰু ইয়াৰ লগত কথা পাতি থকা হ'ব পাৰে কাহিনীটো ওলাই লোৱা আগতে গোটেই হেৰি কথাখিনি ওলাই লওঁ তাৰপিছত দি আছোঁ এইজনীয়ে হয় যদি অঁ তুমি খেলি থাকা দেই তাতেই খেলি থাকা মই মানে কথাটোহে বুজি নাপালোঁ টিংকুৱে কথা পাতে বুলি ক'লা যে কিনো মানে কথা পাতে মানে টিংকুৱে মোক ভাল পায় ময়ো বহুত ভাল পাওঁ ৰাম দুজনীকে খৈনি আছোৱে আকৌ মোৰ মতাটোৱে আকৌ এজনী হেৰি কৰিছেনে তোমাৰো লাজ লগা নাই নে হয় পানী কেঁচুৱাটো লৈ পেলাই চালা আকৌ এটা হেৰি আৰু মতা বিচাৰি নেপালি নে নহয় মই তাক এৰিবই নোৱাৰো বহুত ভাল পাওঁ ময়ো আৰু সেইটো নহ'ব নহয় আমি দুজনী আছোৱে এই তোমালোকৰ নিচিনা বোৱাৰীৰ পৰাই আমি বদনাম পাওঁ পাই মই মানে আহিম বুলি ভাবাও নাছিলো মই মানে বাধ্যত পৰিহে এতিয়া আহিছো মোক মানুহ বাধ্যত পৰি চাইডত পৰি নহয় এইবিলাক নহয় তুমি ঘৰৰ মানুহ ঘৰলৈ গুচি যোৱা মোক ঘৰৰ পৰা খেদাই দিছে যে মই সেইকাৰণে যাব নোৱাৰো মই ইয়াতে থাকিম মই ক'তো নাযাওঁ তুমি থাকো বুলি ক'লে নহ'ব নহয় ইয়াত একদম ইমান অকণ সৰু থাকিব নোৱাৰা তুমি যোৱা তুমি ল'ৰা শুনোৱা যোৱা ইয়াত থাকিব নোৱাৰা ইয়াত বাইদেৱে গম পালে কথাটো আৰু বেয়া হ'ব এতিয়াই তুমি গুচি যোৱা মই ক'ত যাম এতিয়া মোক ওলাই পঠিয়ালে ঘৰৰ পৰা বদমাচি কৰিব আকৌ ওলাই পঠিয়াব এইটো মই যি আহিলো আৰু মই যোৱাত নাই আৰু মই ইয়াতে থাকিম বাইদেৱে যে কথাটো গম পালে মানে বহুত দিগদাৰ হ'ব দেই সঁচাকে এই বাইদেউ ক'ত আছে বাইদেউ তেনেকুৱা নহয় দেই তুমি ঘৰৰ মানুহ ঘৰত গুচি যোৱা তোমাৰ মতাই ৰাখে নাৰাখে আমি নাজানো কিন্তু আমাৰ ঘৰত ইয়াত স্থান নাই তোমাৰ স্থান নাই বুলি ক'লে নহ'ব নহয় টিংকুক সুধিবা আকৌ মই সুধিবলৈ কি তুমি আকৌ জানি শুনি তুমি মেছেজ কৰি আছা তোমাৰ ল'ৰা এটা আছে তুমি মেছেজ কৰি থাকিব নালাগে নহয় এইবিলাক আৰু এতিয়া সেইবিলাক প্ৰেম কৰাৰ দিন নাই আৰু তোমালোকৰ টিংকুক বিচাৰি আহিছে বোলে ওচৰৰ ক'ৰবাৰ গাঁৱৰ বোলে মই ভালকে চিনিও নাপাওঁ বোপাই কাহিনী বেলেগ মেছেজ যে কৰি আছিলে বাইদেউ বহি লওকচোন এই লগতহে টিংকুৱে মোক বহুত ভাল পায় আৰু বোপাই কি এইবিলাক ভুল কাম নকৰিবা তুমি ঘৰৰ মানুহ ঘৰত যোৱাগৈ নহয় ভুল কাম মানে কি আৰু মই কথা পাতি আছিলো মই আহিম বুলি অহা নাই মোৰ মানে কথা পাতি থকা ধৰা পৰিলো যে আমি নাজানো এতিয়া আমি দুজনীহে তোমাক ৰাখিব নোৱাৰো ই ক'ত আছে মই ক'ত যাম বাইদেউ মোক তেনেকে নকবা বাইদেউ চাইদেউ মাতি লাভ নাই দেই এক নোৱাৰিম এক ধৰ এক মাৰিব এহেঁতক মাতি আনক যাওক আপুনি এহেঁতক মাতি আনক নহ'লে মই মাতিম আপুনি বহকচোন মই মাতি আহোঁ মোৰ মূৰ চুৰ ঘূৰাই গৈছে কি যে কৈছে ভগৱান মই মেছেজো পঢ়িব নাজানো দেখি মই তোমাকে মাতিব গৈছিলো কি হ'ল কোৱা তোমাক বিচাৰি ছোৱালী এজনী আহিছে ছোৱালী মানে কেঁচুৱা লৈ পেলাই বোৱাৰী এজনী আহিছে বোলে ভাল পায় নে কি আহক টিংকু মোক পাহৰিলা নেকি মোৰ লগতে মেছেজ কৰি আছিলা মোৰ লগতে মেছেজ কৰিছিলা এই তেনেকে নকবা আকৌ মই তোমাৰ লগতে কথা পাতি থাকো মেছেজ কৰি থাকো এতিয়া ধৰা পৰা দেখি মই তোমাক বিচাৰি ওলাইছোহি এতিয়া এই নহয় তুমি মিছা কথা ঠগাইছা মোক এইবোৰ কি হৈছে ভগৱান তই ইমান অসভ্যনে লগাজনী লৈ আহিছ এইবিলাকত মই নাই দেই চিনি নাপায় পঠিয়াই দেই যে মানুহক ক'ত যোৱা তুমি ক'ত যোৱা এতিয়া মই ক'ত যাওঁ মানে আমাৰ ঘৰৰ পৰা ওলা তই ওলা আমাৰ ঘৰৰ পৰা চিনি নাপায় বোলে ইয়াক ধৰ এনে এইবিলাক টেনচন আহিছে বুলি কৈছে ইয়াক
নাছিলো মেছেজ কৰি থাকে বুলি মই পঢ়িব এইবাৰ নাজানো আহক, দেখি চুলি ডাল ডাল কৰি চিনি পোৱা নাই চাল ঐ শুন সাৱধান হবি আৰু কলি যুগ আৰু কেইজনী সোমোৱাই ঠিকনা নাই এইবাৰ একদিন গৈ মই এই মানে দিবই লাগিব বুকু সোমাই গৈছে কো মানুহ আহি ঘৰত সোমাইছে দিনকাল বেয়া হৈ গৈছে কলি যুগ ভগৱান মোৰ ঘূৰাই গৈছে মোক পানী কান দিবি আৰু মোৰ ঘূৰাই গৈছে মোৰ